এই চাওঁ কিমান চকলেট চব তন্তুৰ কাৰণে যাই আছো এতিয়া আজি যাকে লগ পাওঁ তাকে চকলেট দিম মোক কিন্তু চকলেট বেয়া বুলি নাথাকিবি দেই চকলেট আজি কি পূজা নো আজি কি পূজা মন কৰ কি নাম আজি কি পূজা শিৱৰাত্ৰি এখন স্কুল খুলিম বুলি ভাবিছিলো চলিয়ে দেখোন নাই য'ত আগত দেখি যাওঁ আজি চশমা পিন্ধি লেবেল দেখাব লাগে স্কুল যাম নেকি আজি নাই সেইকাৰণে মন্দিৰত গেলি যাই আছো মন্দিৰত যিমান চলি লগ পাওঁ চবকে চকলেট দিম আজি স্কুল নাই আজি কিয় আজি পূজা কাৰণে না জানা তুমি জানানে মোৰ নাম কি এইয়া মোৰ নাম কি কৈছো চকলেট ভাইয়া কি নাম অঁ ধুনীয়া মাৰ নাম হয় নেকি দে ঠিক আছে দে বাই 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 হয় নেকি সেইয়া চেনেলটো সাবস্ক্ৰাইব কৰি দিবা দেই নাম তোমাৰ ঘৰ ক'ত নেকি আজি কি পূজা নো স্কুল নাই আজি হয় নেকি ঠিকে আছে বাৰু মোৰ নাম কি জানানে কি নাম মানে নাম কি তোমাৰ হা কি নাম মানে নামটো নাজানে দেই বেলেগ দিনা ক'বা দেই সুন্দর जी हाँ दुर्गा पूजा जी हाँ शरणं प्रपद्ये हरे हरे शंभो शिव महादेवा शंभो এইবাৰ খনাপুৰ কলাকুছিত ভিডিওটো চাই থাক দেই আজি ৰাতিৰ পৰিৱেশ দেখাম এতিয়া চাওঁ ইন্দাল গাছ পুৰা সেউজীয়া সেউজীয়া কৰি দিছে একদম পুৰা লাইটৰ দ্বাৰাই দেখছে কি ধুনীয়া দেখি হা পাগলা কৰি দিব ইমান ধুনীয়াকৈ বনাইছে নেৱাই বা চাওঁ কি সাংঘাতিকে বনাইছে লাইটৰ ফকাছ বাপৰে ভাল লাগছে দেই অ চলিয়া তন্ত্ৰৰ ভাল লাগছে না যদি ভাল লাগছে লাইক কৰি দি একবাৰ লাইক কৰি দি शंभो 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 शिव महादेवा शंभो 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 शिव महादेवा शंभो शंभो शिव महादेवा शंभो शंभो शिव हर हर शंभो शंभो शिव महादेवा शंभो शंभो शिव महादेवा
চকলেট শেষ আর এইটাই আছে আর নাই শেষ ও চুলিয়াত চকলেট খাই ভাল লাগছি নে নাই ভাল লাগছি দে ঠিকে আছে দে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি দেই দে এইবাৰ আহিলে কিন্তু ডাঙৰ চকলেট লৈ আহিম হা হ'বনে অঁ বঢ়িয়া এতিয়া বাই হেল্ল' বহি আছে ফুটপাথত দেখিছা নে কেনেকৈ বহি আছে এই দোকানৰ পৰা পেটিছ এটা কিনি আইতাক দিলোঁ অ' আইতা এইটো খাবি এনেকৈয়ে বহি থাকে কি কষ্ট আশীৰ্বাদ কৰিবি আইতা এনেকৈ যে মই সকলোকে দি থাকিব পাৰোঁ তুমি অলপমান সহায় কৰি মই ভিডিঅ' কৰা মোৰ উদ্দেশ্য নহয় আইতাক এনেকুৱাকৈ দেখা পাই বহুত বেয়া লাগিছে সেইকাৰণে মই দিলোঁ সৰু চলিয়াত কেতিয়াবা দুখীয়া মানুহ দেখা পালি পাৰিলে দিবি অলপমান হা আৰু যদি ভিডিঅ'টো ভাল লাগছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিবি কিন্তু হা বাই